মানে ধুনীয়াকৈ ঘৰতে নেমু পানী বনাই খালোঁ ৰ'ব। মানে কথাটো হ'ল এনেকুৱা, আজি চাওকচোন পুৰা গৰম দিছে আৰু এনেকুৱা গৰমত খাব মন যায় পুৰা নেমু পানী। আৰু মানে ঠাণ্ডা খাব মন যায়, কিন্তু ঠাণ্ডা খালে পুৰা ইমান ভাল নহয়। সেইকাৰণে ঘৰতে বনালোঁ নেমু পানী। বঢ়িয়াকৈ এনেকৈ নেমুখিনি কাটি কৰি ল'লোঁ চাওকচোন, টুকুৰা টুকুৰিকৈ। আৰু কাটি কৰি লোৱাৰ পিছত পুৰা ধুনীয়াকৈ গোটেইখিনি কাটি হোৱাৰ পিছত এইফালে পানী অলপ ল'লোঁ আৰু তাতে এইখিনি নেমুখিনিকে চেপি দিলোঁ। আৰু এনেকৈ চেপি আছোঁ ধুনীয়াকৈ, দেখিছেনে গাইছ। আৰু তাৰপিছত এনেকৈ ফাইনেলি চেপা হৈ গ'ল। আৰু তাৰপিছত মই মানে চেনি অলপ ল'লোঁ আৰু এনেকৈ চেনি দিলোঁ। আৰু চেনি দিয়াৰ পিছত অলপমান নিমখ দিলোঁ আৰু হৈ গ'ল আমাৰ টেঙা পানী। আৰু এনেকৈ ধুনীয়াকৈ চাকি কৰি ল'লোঁ আৰু এনেকৈ চাকি কৰি লোৱাৰ পিছত খাব ওলালোঁ পুৰা টেঙা পানী। আৰু চাওকচোন এনেকৈ খাই কৰি ল'লোঁ। আৰু তাৰপিছত আমাৰ ঘৰতো ফল মূল নাথাকা নহয় গাইছ, বহুতবিলাকে ফল মূল আছে। আৰু এইফালে অমিতা, বগৰী আৰু তাৰপিছত এনেকৈ ধুনীয়াকৈ লেচু গছ লগাইছোঁ, কিন্তু হোৱাগৈ নাই। আৰু এইফালে আমৰ গছো আছে। আৰু এইফালে চাওকচোন আমাৰ জামুক। গাইছ, জামুক বুলি কওঁতে এটা কথা মনত পৰিছে গাইছ, ধুনীয়াকৈ ঘৰতে পুৰা জামুক লাগিছে। মানে দুটামান খাই কৰি লৈ ৰ'ব। আৰু এনেকৈ খাই কৰি ল'লোঁ চাওকচোন, পুৰা ধুনীয়া লাগিল খাই গাইছ। ফাইনেলি এনেকৈ এতিয়া ভাটিবেলা হ'ল আৰু ভাটিবেলা এনে লগৰকেইটাৰ সৈতে অলপ ওলাই আহিলোঁ চাওকচোন দলঙৰ ফালে। আৰু এনেকৈ ধুনীয়াকৈ ভাটিবেলা সময়ত এনেকৈ ওলাই আহিলে কিবা এটা মনটো ভাল লাগি যায়। আৰু চাওকচোন কিমান ধুনীয়া চাৰিওফালে পৰিৱেশটো হৈ আছে। আৰু এইফালে ধুনীয়াকৈ আমাৰ পূৰা বিলেও পানীও বাঢ়িছে। আৰু আগতে আমি ইয়াতে গা ধুওঁ গাইছ। আৰু এইফালে ফাইনেলি গধূলা হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানে, বাই বাই।